নমস্কাৰ সকলোকে আসামিজ এডুকেশ্যন জ্ঞান চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই অনুপম দাস সৰকাৰী শিক্ষক আজি এই ভিডিঅ'ৰ যোগেদি আমি ইতিমধ্যে অসম চৰকাৰে যি স্কুল খোলাৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছিল সেই নথিছৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে ইতিমধ্যে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত স্কুলসমূহ বন্ধ হৈ আছে কিন্তু চূড়ান্ত বৰ্ষৰ যি পাঠদান সেই চূড়ান্ত বৰ্ষৰ পাঠদান ইতিমধ্যে যোৱা সোমবাৰৰ পৰা আৰম্ভ হৈ গৈছে যদিও স্কুল ক্লাস 1 ৰ পৰা 12 লৈকে বন্ধ হৈ আছে কিন্তু ইতিমধ্যে অসম চৰকাৰৰ পৰা এটা নটিচ জাৰি হৈছে সেই জাননী যোগেদি লিখা আছে যে সকলো শিক্ষক কৰ্মচাৰী টিচিং এণ্ড নন টিচিং অল ষ্টাফ কিন্তু বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু তেওঁলোকে বিদ্যালয়ত গৈ অনলাইন পাঠদান কৰিব লাগিব এই সন্দৰ্ভতে ভিডিঅ'টো প্ৰস্তুত কৰিছো কিন্তু এই ভিডিঅ'টোত ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাম যদিও এটো বিষয় কিন্তু খুব বিতৰ্কিত বিষয় কাৰণ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যেতিয়া শিক্ষক বা টিচিং অৰ নন টিচিং ষ্টাফ স্কুলত উপস্থিত হ'ব তেওঁলোকে কেনেকৈ পাঠদান কৰিব কেনেকৈ অনলাইন কৰিব কাৰণ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাটো বাধা নিক্ষেপ কৰা হৈছে কোভিডৰ কাৰণে কিন্তু অকল টিচিং এণ্ড নন টিচিং ষ্টাফ গৈ কেনেদৰে কাৰ্য পালন কৰিব এই বিষয়তে ভিডিঅ'টো আমি আগবঢ়াব বিচাৰিছো বিতৰ্কিত বিষয় আপোনাৰ মতামত এই ভিডিঅ'ত জনাব পাৰিব আহক তেতিয়ালৈ ভিডিঅ'টোৰ পৰৱৰ্তী বিষয়বস্তুলৈ আগবাঢ়ো তাৰ আগতে ইতিমধ্যে আজি পেপাৰত যি এই স্কুল খোলাৰ সন্দৰ্ভত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিছু নিউজ প্ৰকাশ হৈছে সেই নিউজটো মই আপোনালোকক জনাব বিচাৰিছো পাঠদান আৰম্ভ নহলেও বিদ্যালয়ত উপস্থিত থাকিব লাগিব শিক্ষক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে নিজৰ কৰ্মস্থলীত উপস্থিত থাকিব লাগিব তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে উল্লেখযোগ্য যে 6 ছেপ্টেম্বৰৰ পৰা দ্বাদশ শ্ৰেণী আৰু ইয়াৰ ওপৰৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ পাঠদান আৰম্ভ হৈছে অন্য শ্ৰেণীসমূহৰ অনলাইন পাঠদানৰ ক্ষেত্ৰত এই পৰ্যন্ত শিক্ষা বিভাগে কোনো স্পষ্ট নিৰ্দেশনা দিয়া নাই যদিও চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত দিছিল ইয়াৰ মাজতে আজি শিক্ষা বিভাগৰ প্ৰধান সচিবে শিক্ষক কৰ্মচাৰীক নিয়মিত বিদ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ অনলাইন পাঠদানৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে বিদ্যালয়ত শিক্ষকৰ নিয়মীয়া উপস্থিতি ডিজিটেল মাধ্যমেৰে সমগ্ৰ শিক্ষা অভিযানৰ জিলা সমন্বয়কে নিৰীক্ষণ কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াই এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰতি সপ্তাহত মেইল যোগে সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰেৰণ কৰিব লাগিব এই নিৰ্দেশ দিছে শিক্ষা বিভাগৰ প্ৰধান সচিবে আনতে যিসকল শিক্ষক কৰ্মচাৰীয়ে আজি পৰ্যন্ত এপালি ভেকচিন লোৱা নাই সেই সকলক 3 দিনৰ ভিতৰত ভেকচিন লৈ শিক্ষানুষ্ঠানত উপস্থিত হ'বলৈ শিক্ষা বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে আপোনালোকে গম পালে যে পাঠদান নহলেও শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগিব শিক্ষক কৰ্মচাৰী ইতিমধ্যে আপোনালোকে অসম চৰকাৰৰ যি শিক্ষা সচিবে এক নীতি নিৰ্দেশনা জাৰি কৰিছিল সেই নীতি নিৰ্দেশনাত আপোনালোকে গম পাইছে যে শিক্ষানুষ্ঠানত সকলো শিক্ষক থাকিব লাগিব কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় আপোনালোকে কমেন্ট সেকশনত নিজৰ মতামত আগবঢ়াব পাৰিব কমেন্ট কৰিব ক'ব আপোনালোকৰ নিজৰ কথা কিন্তু আমি এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছো যদি স্কুল খুলি দিয়ে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ নালাগে তাতকৈ যিমান ওপৰলৈকে শিক্ষানুষ্ঠানৰ ক্লাছ আছে সকলো খুলি দিয়াৰ পিছত টিচিং এণ্ড নন টিচিং যিমান ষ্টাফ আছে সকলো নিজৰ কৰ্মস্থলত যাবই লাগিব আৰু নিজ চৰকাৰে আদেশ নিদিলেও তেওঁলোকে যাব বা নিজৰ কৰ্মদান কৰিব কিন্তু য'ত ক্লাছ 1 ৰ পৰা 12 লৈকে এজনো ছাত্ৰ ছাত্ৰী উপস্থিত নাথাকিব তেনে অৱস্থাত শিক্ষকসকলে গৈ কৰিব কি তেওঁলোকে কৈছে যে অনলাইন ক্লাছ কৰিব লাগিব কিন্তু অনলাইন ক্লাছ কৰিবৰ কাৰণে অসমৰ গাঁও চহৰ নগৰত যিমান ছাত্ৰ ছাত্ৰী আছে সেই সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু হাতত কিন্তু মোবাইল নাই তেওঁলোকে অভিভাৱকৰ মোবাইলৰ দ্বাৰা তেওঁলোকে অনলাইন ক্লাছ কৰে আৰু দিনৰ ভাগত সেই অভিভাৱকে নিজৰ কৰ্মস্থলীলৈ যাবলগীয়া হয় আৰু আবেলি বা ৰাতিপুৱাৰ ভাগত শিক্ষক সমাজে তেওঁলোকে ঘৰৰ পৰা নিৰ্দিষ্ট সময়ত অনলাইনৰ পাঠদান কৰে সেই অনলাইনৰ পাঠদান আবেলি বা ৰাতিপুৱা ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰে কিন্তু দিনৰ ভাগত যেতিয়া তেওঁলোকে পাঠদান কৰিব সেই পাঠদান কেনেকৈ অনলাইনভাৱে নিজৰ মোবাইল নথকা ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ গ্ৰহণ কৰিব বা স্কুলৰ পৰা অনলাইন পাঠদান কৰিবৰ বাবে শিক্ষকসকলৰ সেই বিদ্যালয়খনত উপযুক্ত অনলাইনৰ ব্যৱস্থা আছে নে নাই শ্ৰেণীকক্ষৰ ব্যৱস্থা আছে নে নাই বা টেকনলজি IT স্কিলৰ ব্যৱস্থা আছে নে নাই এই সকলো বিষয় কিন্তু খুব খৰব চৰ্চা চলি আছে গতিকে আপুনিও আপোনাৰ মতামত আগবঢ়াব পাৰিব অসম চৰকাৰে হয় ক্লাছ 1 ৰ পৰা 12 লৈকে স্কুল খুলি দিয়ক সকলো টিচিং এণ্ড নন টিচিং ষ্টাফ নিশ্চয় যাব কিন্তু ইয়াৰ বিপৰীতে যি নীতি নিৰ্দেশনা দিছে এই ক্ষেত্ৰত কিন্তু খৰব চৰ্চা চলি আছে আপুনি আপোনাৰ মতামত আগবঢ়াব এই আপোনালোকক জনালো আগন্তুক
ভিডিঅ'ত আৰু ধৰণৰ নতুন নতুন ইনফৰমেশ্যন পাবৰ কাৰণে আছামিজ এডুকেশ্যন জ্ঞান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ধন্যবাদ